স্মৃতিধাৰা অসম স্মৃতিধাৰা মৰিয়নিৰ উদ্যোগত অধ্যাপক ভুৱন বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰিলে নকছাৰী মহাবিদ্যালয়ত। নকছাৰী মহাবিদ্যালয়ে অনুষ্ঠিত কৰিলে অধ্যাপক ভুৱন বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান। স্মৃতিধাৰা অসম নামৰ এই অনুষ্ঠানটোৱে বৃহস্পতিবাৰে স্মৃতিধাৰা অসম স্মৃতিধাৰা মৰিয়নিৰ উদ্যোগত অনুষ্ঠিত কৰিলে এই অনুষ্ঠান। এই সভাত সভাপতিত্ব কৰে নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱা। বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল লেখক, সাহিত্যিক, কবি, গৱেষক, প্ৰবন্ধকাৰ আদি বিভিন্ন উপাধিৰে বিভূষিত ডক্টৰ কৰবী ডেকা হাজৰিকা, ডক্টৰ জ্যোতিপ্ৰসাদ চলিহা, ডক্টৰ গুণাৰাম নাথ, কৃষ্ণা কংকনা দত্ত আৰু কেইবাজনো বিশিষ্ট অতিথি। কেইবাজনো বিশিষ্ট অতিথিয়ে তত্ত্বগধুৰ আৰু মধুৰ বক্তব্য প্ৰদান কৰা দেখা যায়। আনফালে ডক্টৰ কৰবী ডেকা হাজৰিকাৰ অসমীয়া গীতৰ সোণালী যাত্ৰা পথ বিষয়টোত তিনিগৰাকী সহযোগীৰ সৈতে কথা আৰু গানেৰে বক্তব্য দি ছাত্ৰ-ছাত্ৰীসকলক এক নতুন ভাৱধাৰা প্ৰকাশ কৰে। মহাবিদ্যালয়ৰ তৰফৰ পৰা ডক্টৰ কৰবী ডেকা হাজৰিকাক এখন সম্বৰ্ধনা পত্ৰ, এখন ফুলাম গামোচা, এখন চেলেং চাদৰেৰে সন্মানিত কৰে। ছাত্ৰ একতা সভা, ছাত্ৰ সন্থা, নকছাৰী সাহিত্য সভাৰ তৰফৰ পৰাও তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানটোৱে নকছাৰী অঞ্চলত এক নতুনত্বৰ বীজৰ ৰোপণ কৰা যেন অনুভৱ হয়। এই কথাটো মই আজি বৰুৱাৰ প্ৰথম ব্যক্তি বৰুৱাৰ বিষয়ে কথা উল্লেখ কৰিলোঁ। ইয়াত এখন ডাষ্টবিন দেখি মই উপলব্ধি কৰিছোঁ মোৰ আমাৰ আপোনালোকে ক'ব পাৰে। আৰু মই আহিয়ে ডাষ্টবিনখন দেখি মোৰ মনত লাগিছে মোৰ ইমান বয়সলৈকে এইটো অৱস্থালৈকে মই হয়তো নথকাহেঁতেন মোৰ আজি এই সুখটোৱে মোক ঢুকি নাপালে। যি কি নহওক মই ক'ব পাৰোঁ। শ্ৰদ্ধাৰ নগেন শইকীয়া ছাৰৰ এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ
উৎফুল্লিত হৈছোঁ যে স্মৃতিধাৰাই শিক্ষক ছাত্ৰৰ মাজৰ সম্পৰ্ক কেনেকৈ এটা মানে দীঘলীয়া কেনেদৰে তাক মানে অহৰহ বৰ্তাই ৰাখিব পাৰে সেই যি প্ৰচেষ্টা সেইটোহে অতি প্ৰশংসনীয় পদক্ষেপ। গতিকে আজি ভুৱন বৰুৱাৰ এই স্মৃতিচাৰণ সভাত মই এই কথাটো অনুভৱ কৰিছোঁ যে স্মৃতি, কাৰণ ভুৱন বৰুৱাৰ পৰিয়ালৰ এতিয়া ক'তো নাই, এনেকুৱা ভুৱন বৰুৱাৰ উত্তৰাধিকাৰী হিচাপে তেওঁ ছাত্ৰ ছাত্ৰীসকল লৈ গৈছে, সেইসকলৰ স্মৃতিয়েই সদায় তেওঁ জীয়াই ৰাখিব পাৰিব, এইটোৱেই মই অনুভৱ কৰিছোঁ। অনুভৱটো বৰ আনন্দদায়ক আৰু স্মৃতিধাৰা অসমৰ কাৰ্যসূচীটো আমি জানিব পাৰোঁ। তেখেতসকলে পৰা এটা অধ্যাপকসকলে স্মৃতিচাৰণ কৰে, গ্ৰন্থ উলিয়াইছে, আজি এইটো ৪ৰ্থ বছৰ। গতিকে জানিবলৈ পাৰি বৰ ভাল লাগিলে। বিশেষকৈ ভুৱন বৰুৱা ডাঙৰীয়া মই একালত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত লগ পাইছিলোঁ। তেখেতৰ পৰিবাৰ ভাৰতী বৰুৱা এগৰাকী সুলেখিকা আছিলে, তেখেতৰ অকাল মৃত্যু ঘটিছে। তেখেতৰ সন্তান আমাৰ বৰ ঘৰুৱা মৰমৰ ল'ৰা আছিলে, তেওঁৰ অকাল মৃত্যু ঘটিছে। তাৰপিছত ভুৱন বৰুৱা ছাৰৰ মৃত্যু ঘটিলে। এই তিনিগৰাকী ব্যক্তিলৈ আমাৰ এনেই মনত পৰে। গতিকে আজি যেতিয়া ভুৱন বৰুৱা স্মাৰক যিটো বক্তৃতা মোক দিবলৈ ইয়াত অনুৰোধ কৰিলে, মই আনন্দৰ সন্মতি প্ৰকাশ কৰিলোঁ আৰু অনুষ্ঠানটোৰ গাম্ভীৰ্য অতি ভাল লাগিলে আৰু স্মৃতিধাৰাৰ যিটো পদক্ষেপ সেইটো আমাক অনুপ্ৰাণিত কৰিছে। মই সকলো শ্ৰেণীৰ দৰ্শক শ্ৰোতাৰ মনোৰঞ্জন বা সুবিধাৰ কাৰণে অসমীয়া গীতৰ সোণালী যাত্ৰাপথ বিষয়টি বাছি লৈছিলোঁ। অসমীয়া গীতি সাহিত্য ইতিহাসটো মই বৰ্ণনা কৰিলোঁ। মোৰ লগত তিনিগৰাকী মোৰ সহযোগী শিল্পী আছিলে, তেওঁলোকে মাজে মাজে সংগীত পৰিৱেশন কৰিলে আৰু যিটো শ্ৰোতাৰ দৰ্শকৰ এটা উৎসাহ সহযোগিতা সেইটোৱে মোৰ মনটো ভৰাই পেলাইছে। শেষত গোটেই প্ৰেক্ষাগৃহ ভৰ্তি সকলোৱে যেতিয়া একেলগে মানুহৰ মানুহে বাবে গীতটো গালে, আমি দেখিছোঁ যে গীতৰ মৰণ নাই, অসমীয়া গীতি সাহিত্য সদায় থাকিব আৰু এটা সুন্দৰ দিন উপভোগ কৰিবলৈ দিয়াৰ কাৰণে মই কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ।